হেল্ল' আসসালামু আলাইকুম নমস্কাৰ। মই সকলো অসমবাসীক অন্তৰৰ পৰা ধন্যবাদ স্বাগতম কৰিছোঁ। মই ৰাজুল ইছলাম। আজি মোৰ নতুন এটা ৰ'দৰ পোহৰৰ মাজেৰে এখন নতুন ঠাইলৈ আগবাঢ়ি আছোঁ। সেই নতুন ঠাইখনক মই আপোনালোকক দেখুৱাম, যিখন ঠাই নেকি প্ৰায় 600 মানুহৰ জীৱনৰ সপোন কাঢ়ি লৈ গ'ল। তেনেহ'লে বলক সেই ঠাইখন আপোনালোকক উপভোগ কৰা। কথা নহয় সিদ্ধি বাটত আছে কণা বিধি। প্ৰচণ্ড বৰষুণৰ বাবে ৰেইনকোট পিন্ধি মই নিৰ্দিষ্ট ঠাই পালোহি যদিও অহাৰ বাটটো দেখুৱাবলৈ সক্ষম নহ'লোঁ, যাৰ বাবে মই দুখিত। বহুদিনীয়া মনৰ হেঁপাহ পূৰণ কৰিবলৈ আৰু যিসকলে দেখা নাই তেওঁলোকক দেখুৱাবলৈ আজি মই এই ঠাইলৈ আহিলোঁ। এসময়ত জনসমাগমে গিজগিজাই থকা মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ এই ঠাইখন নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ তেতেলীখৰা মাজৰাতে, য'ত আছে ধ্বংসস্তূপত পৰিণত হোৱা এটা চেনি মিল। পঢ়িবলৈ পোৱা মতে নগাঁও সমবায় এই মিলটোৰ 1736 বিঘা 4 কঠা 22 লেচা মাটি মজুত আছে। বৰ্তমান চাৰিওফালে ডাঠ জংঘলে আৱৰি ধৰাত চেনি মিলটোৰ ভিতৰতনো কি আছে তাকে চাবলৈ বলকচোন সোমাই যাওঁ। জয়াল হাবি যেন লগা ঠাইখনত গৰুকেইটা দেখি মানুহ অহা যোৱা কৰে বুলি অনুমান কৰিব পাৰি। নিৰ্বিঘ্নে চৰি থকা বগলীকেইটা মই অহা দেখিয়ে উৰি গ'ল। ভূত পেটলৈ ভয় মোৰ নালাগে, পিছে জোপোহা হাবিটো বাঘ থাকে বোলে, সেইটোলেহে ভয়। অন কেমেৰাত আছোঁ, চাওঁচোন কি হয়। সন্মুখত এয়া মামৰে ধৰা ফলক, য'ত লিখা আছে নগাঁও সমবায় চেনিকল। কিমান চনত সেইটোহে ধৰিব নোৱাৰি। আৰু সন্মুখতেই ইয়াতে চকীদাৰজন আছিল, পহৰা দিয়াৰ কাৰণে এনেকুৱা হ'ব পাৰে। এইটোৱে হৈছে তাৰ মেইন গেট হয়, আৰু এফালে যিটো মানুহ অহা যোৱাৰ কাৰণে এইটো গেট। মই আহি সোমাইছোঁ। সমূহৰ যিখন আছে সেইখনেই এই অফিচ এনেকুৱা হ'ব পাৰে। আৰু আগফালে আগবাঢ়ি গৈ আছোঁ। আগত ব্লেছ কৰিব। আৰু আগতে সপোন আছিল, মই পঢ়াৰ সময়তে শুনিছিলোঁ যে নগাঁও চেনিকল অসম বিখ্যাত। আৰু সেই নগাঁৱৰ যিটো চেনিকল, সেই চেনিকলটো কামপুৰতেই আছে। সেইখিনি শুনি শুনি ডাঙৰ দীঘল হৈছিলোঁ, আৰু যেতিয়া ভাবিছিলোঁ দেখিবলৈ যাম তেতিয়া দেখা নাছিলোঁ। এই চাওক, এই যে যিখিনি হয়তো গাড়ীৰ কিছুমান যে পাৰ্টছ ইয়াতে পৰি থকা যেন ৰৈ আছে। এনেকুৱা দেখা গৈ আছে যে এই টুকুৰাখিনি গাড়ীৰ চকা ইঞ্জিনখিনি আজি এনেকুৱা অৱহেলিত হৈ পৰি ৰৈ গৈ আছে। যিখনৰ মাজেৰে মই গৈ আছোঁ সেইখনো খিৰিকী জংঘলৰ মাজেৰে মই গৈ আছোঁ। লাগি আছে যেন মই ক'ৰবাত জংঘলৰ ট্ৰেভেলিং কৰি আছোঁ। সেইখনৰ মাজেৰে চাওক কিমান গছ গছনি, আৰু এনেকুৱা লাগিছে যে এনেকুৱা জংঘল যিখনত ভূত প্ৰেতৰো বহুতো ভয় লাগি যায়। মনৰ সন্দেহ, কিন্তু উপায় নাই, দেখুৱাবতো লাগিব। আৰু সেই ভাবি আৰু সেই আশালৈ এতিয়া আহিলোঁ, এতিয়া আহি দেখিলোঁ ইমান ডাঙৰ চেনিকলটো আজি এটা শ্মশান ঘাটৰ নিচিনা লাগিছে, য'ত নেকি ভূত প্ৰেতৰ ঘৰ বুলি ধৰিবলৈ পাৰি। বলকচোন আগলৈ যাওঁ। এয়া হ'ল কামপুৰ সমবায় চেনিকল, যিটো চেনিকলৰ জৰিয়তে যে আগতে 600ৰো অধিক মানুহৰ কৰ্মনিৰ্বাহ চলিছিল। সেই চেনিকল এয়াই দুৰৱস্থা যে এনেকুৱা হৈছে, সেই চেনিকলটো আজি শেষ হওঁ হওঁ যেন লাগিছে। চাওক, এইখন আগতে হ'ব পাৰে যে যি সময়তে যে চেনিকলটো আৰম্ভ হৈছিল সেই সময়ৰ এজন মেনেজাৰ চাহাবৰ সেই গাড়ীখন হ'ব পাৰে, কিন্তু আজি সেইখন জৰাজীৰ্ণ অৱস্থাতেই আছে। চাওক, একদম কিবা নাই, সকলো চুৰি চাই হৈ গ'ল। কিন্তু যে এনেকুৱা হৈছে যে যিখনৰ মাজত কোটি কোটি টকাৰ সম্পদখিনি বেলেগলৈ গৈছে। এয়া চাওক, আৰু এখন যে ট্ৰেক্টৰৰ ট্ৰলি দেখা গৈ আছে, সেইখন ট্ৰলিৰো আজি জৰাজীৰ্ণ অৱস্থা, শেষ হওঁ হওঁ যেন লাগিছে।
আৰু এই আন এখন থলী দেখা গৈ আছে। চাওক ইমান ডাঙৰ যিটো এই চেনিকলটো, আজি ইমান বিষয় যদিও যদি আমাৰ অনুমান নাই, কিন্তু সেইখিনি আমি আপোনালোকক যিমান পাৰোঁ মই দেখুৱাবলৈ আগবাগ লৈ পাই যাম। তেনেহ'লে বলক মই আপোনালোকক সেই চেনিকলৰ অলপ কাহিনীখিনি সৰবৰাহ আপোনালোকক শুনাবলৈ আৰম্ভ কৰিছোঁ আৰু দেখুৱাবলৈ লাগিছোঁ। বৰ্তমানৰ এই জৰাজীৰ্ণ চেনিকলটোৰ বিষয়ে বিশেষ একো নাজানো যদিও 2016 চনৰ নৱেম্বৰ মাহৰ 1 তাৰিখে দৈনিক অসম কাকতত প্ৰকাশ পোৱা অভাৰাম মজুমদাৰ নামৰ লেখকজনে লিখা কামপুৰ নগাঁও চেনিকলত অচলা অৱস্থাৰ পৰা কিছু কথা জানিছিলোঁ। এই চেনিকলটো 1987 চনৰ মাৰ্চ মাহত আৰম্ভ হৈছিল যদিও ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল 1981 চনত। 1250 টন কুঁহিয়া পেৰাৰ বাবে 1983 চনত সম্পূৰ্ণ হ'ব লগা কলটো অসম আন্দোলনৰ সময়ত নিৰ্মাণৰ কাম বন্ধ আছিল, ফলত 1987 চনতহে সম্পূৰ্ণ হয়। চেনিকলটো নিৰ্মাণ কৰিছিল ত্ৰিবেণী কোম্পানী আৰু PK দাস কোম্পানীয়ে। অসম আন্দোলনৰ সময়ত চেনিকলটোৰ নিৰ্মাণৰ কাম বন্ধ হোৱাৰ ফলত কোম্পানীক কেইবালাখো অতিৰিক্ত ধন দিব লগা হয়। তদুপৰি ঠিকাদাৰৰ ক্ষতিপূৰণ, ৰেল ষ্টেচনত পৰি থকা মেচিনৰ বাবে ৰেলৰ ক্ষতিপূৰণ, অফিচ, পানী যোগান, আৱাসগৃহ নিৰ্মাণ আদিতো খৰচৰ বৃদ্ধি হৈ 8.95 কোটি টকাৰ লগতে 3.55 কোটি টকা খৰচ হয় বুলি লেখকে উল্লেখ কৰিছে। জন্মতে পয়া লগা চেনিকলটোৰ দুৰ্নীতিগ্ৰস্ত বহু বিষয়া কৰ্মচাৰী অতিৰিক্ত ধন ঘটাৰ মানসিকতা আৰু উৎপাদন বৃদ্ধিতকৈ কলটোৰ নিবনুৱা সমস্যাৰ সমাধানৰ উপায় হিচাপে গণ্য কৰাত খৰচৰ মাত্ৰা বাঢ়ি 2002 চনত অচল হৈ পৰে। যদিও এই নগাঁও সমবায় চেনিকলৰ বিষয়ে মই আপোনালোকক ইমানখিনি ক'ব নোৱাৰিছোঁ, তাৰপিছতো মই যিমানখিনি দিছোঁ আশা কৰোঁ আপোনালোকক ভালেই লাগিব। কিন্তু ইয়াত অহাৰ পিছত মোৰ এনেকুৱা হৈছে যে মই বহুতো ভূতৰ গাঁথৰ মাজত মই আহি সোমাই পৰিলোঁ আৰু এনেকুৱা ভয় লগা হৈছে যে সেই অৱস্থাটো, আৰু ইয়াৰ মাজত যে বিভিন্ন ধৰণৰ ফেঁচা বাদুলি এইসকলৰ চিঞৰ বাখৰ সেইখিনি মন উদুলি কৰি পেলাইছে। আশা কৰোঁ সকলোৰে মনলৈ এঠাই ভাৱ জাগিব যে এই চেনিকলটো আমি কেনেকৈ আকৌ ষ্টাৰ্ট দিব পাৰোঁ আৰু সেই 600ৰো অধিক মানুহৰ কৰ্মনিৰ্বাহখিনি কেনেকৈ আকৌ চলিব পাৰে। মোৰ এইটোৱেই আশা যে সকলোকৈ যে এই চেনিকলটো আকৌ যাতে আগভাগ লৈ যাব পাৰে, আগত যাব পাৰে, সেইখিনি কামনা থাকিল। ধন্যবাদ। আমাৰ চেনেলটো চাই, ভিডিঅ'টো চাই যোনে ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু